প্ৰথমতে আজি গোথাৰ বাথৌ सान বাথৌ দিৱস মই বড়োলেণ্ডবাসী অসমবাসী আৰু বিশ্বৰ মানৱ জাতিক গোথাৰ বাথৌ सानৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আফা বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে চলি থকা যি অশান্তি এটা হিংসা এটা পৰিৱেশ এইটো অনাগত দিনত যাতে পুনৰ শান্তি আমাৰ মাজত আহে আৰু বড়োলেণ্ডতো চিৰদিন শান্তি থাকে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস আৰু শ্ৰদ্ধাৰে জীয়াই থাকিব পাৰোঁ আৰু মানৱ জাতিৰ মাজত দেখা দিয়া বিভিন্ন দুৰ্যোগবিলাক চিৰদিনৰ কাৰণে দূৰ হয় ইয়াৰ কাৰণে মই আফা বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজি ই বাথৌ सानৰ লগতে আজিৰ দিনত আমাৰ তৃতীয় বড়ো চুক্তিৰো এইটো দিৱস হয় 27 জানুৱাৰী আজিৰ দিনতে 2020 চনত তৃতীয় বড়ো চুক্তি স্বাক্ষৰ হৈছিল আৰু ইয়াৰ আগত 20 ফেব্ৰুৱাৰী 1993 BSc আৰু 10 ফেব্ৰুৱাৰী 2003 BTC গঠন হৈছিল আৰু প্ৰথমতে মই আমাৰ শহীদসকলক যিসকল শহীদৰ তেজৰ বিনিময়ত যিসকল ৰাইজৰ পৰিশ্ৰমৰ কাৰণে যিসকল ৰ'দে বৰষুণে আন্দোলন কৰাৰ কাৰণে এই চুক্তিবিলাক হ'বলৈ পালে ইয়াৰ কাৰণে মই শহীদসকলক প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ শহীদ পৰিয়ালসকললৈ মই মোৰ মৰম আৰু মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু আজি চুক্তি বিভিন্ন ঠাইত উদযাপন হৈছে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ সংগঠনে উদযাপন কৰিছে আমিও ইয়াত কৰিছোঁ তামুলপুৰত মই এটা বাৰ্তা চৰকাৰলৈ দিব বিচাৰিছোঁ যে যোৱা স্বাধীনতাৰ বহুত দশক ধৰি আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম স্বাধীন দেশত নিজৰ সাংবিধানিক অধিকাৰ নিজৰ ভাষা সংস্কৃতিৰ অধিকাৰ নিজৰ পৰিচয় অস্তিত্ব নিজৰ ভূমিৰ অধিকাৰৰ কাৰণে স্বাধীন দেশৰ নাগৰিক হৈও বহুতখিনি মানুহে প্ৰাণ দিব লগা হ'ল আৰু এইটো এটা ভাবিব নোৱাৰা কথা যে দেশ স্বাধীন আমি সকলো মিলি কৰিলোঁ সংগ্ৰাম কৰি আৰু স্বাধীন দেশত সকলোৱে নিজৰ সাংবিধানিক অধিকাৰ লৈ জীয়াই থাকিব বিচাৰে কিন্তু কিছুমান বৈষম্যবাদী যিটো ৰাজনৈতিক চিন্তা ইয়াৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত বিভিন্ন ৰাজ্যত সংগ্ৰাম হৈছে গণতান্ত্ৰিক সংগ্ৰাম হৈছিলে অস্ত্ৰৰ সংগ্ৰাম হৈছিলে আৰু এইবোৰ পিছত চৰকাৰে বহুত মানুহৰ জীৱনৰ বিনিময়ত তেজৰ বিনিময়ত আকৌ আলোচনা কৰি চুক্তি কৰিব লগা হয় গতিকে এই চুক্তিবিলাক যেটো কৰিছে এই চুক্তিটো অকল হোৱাইট পেপাৰ নহয় ইয়াত শহীদসকলৰ তেজ লাগি থাকে সেই অঞ্চলৰ সংগ্ৰাম কৰা ৰাইজৰ আশা আকাংক্ষাৰ কথা তাতে নিহিত হৈ থাকে আৰু সেই চুক্তিৰ ওপৰত নিৰ্ভৰ কৰে সেই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যেটো উন্নয়নৰ কথা শান্তিৰ কথা সহবাসস্থানটো সুগম কৰাৰ কথা বিভিন্ন কথাবিলাক তাতে লিপিবদ্ধ হৈ থাকে আৰু তাত নিহিত হৈ থাকে গতিকে ভাৰত চৰকাৰে বিটিআৰ চুক্তি বা ইয়াৰ আগত যিবিলাক চুক্তি হৈ গৈছে এই চুক্তিবিলাক 100% ৰূপায়ণ কৰিব লাগে আৰু দেশৰ নাগৰিকসকলক নিজৰ অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে এইখিনি সুবিধা কৰি দিব লাগে গতিকে বিটিআৰ চুক্তি বহুতখিনি ৰূপায়ণ হ'ল ইয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বা ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ কিন্তু যিখিনি চুক্তি এতিয়ালৈকে ৰূপায়ণ হোৱা নাই আৰু এই যিখিনি দফা বাকি আছে সেইখিনি কোনো কাৰো বিৰোধী নহয় কোনো কাৰো কন্ট্ৰভাৰ্সি হ'ব লগা নাই কোনো জাতি জনগোষ্ঠীৰ কাৰণে এইটো বিৰোধী নহয় গতিকে সেইখিনি অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে যাহাতে নৱ প্ৰজন্মই বা আহি থকা প্ৰজন্মই পুনৰ ৰাজপথলৈ আহিব লগা নহয় তেখেতসকলে যাহাতে গুণগত শিক্ষা ল'ব পাৰে সায়েন্স আৰু টেকনলজিটো তেখেতসকলে আজি শিকিব পাৰে আৰু নিজকে সুস্থ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে আৰু দেশখন আগুৱাই যোৱাত তেখেতসকলে সহায় কৰিব পাৰে যাহাতে তেখেতসকলৰ মূল্যৱান সময়বিলাক ৰাজপথত আহি ৰ'দে বৰষুণে ট্ৰেন লাইনত আহি আন্দোলন কৰিব লগা নহয় এই কথাবিলাক নজৰ দি পেলাই দায়িত্বত থকা কৰ্তৃপক্ষ বা ভাৰত চৰকাৰ অসম চৰকাৰ যিমানখিনি কনচাৰ্ন অথৰিটিজ আছে সেইসকলে এই চুক্তিবিলাক 100% ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিব লাগে মই কিছুমান দফা বাকি আছে আৰু সেইটো প্ৰচেছত আছে গতিকে প্ৰচেছত যদি দীঘলীয়া কৰি দিয়ে সেইটো পোৱা নোপোৱা একে হয় সেই কাৰণে এটা সময়ত এইটো সমাপ্ত কৰিব লাগে
যে অকল বড়ো চুক্তি নহয়, বিভিন্ন সময়ত চুক্তি কৰা হয়। এই চুক্তিবিলাক যথা সময়ত বা দিয়াৰ এটা টাইম থাকে, এই সময়ত সমাধান নকৰে বা চুক্তিটো ৰূপায়ণ নকৰে, যাৰ কাৰণে সমস্যা হৈ জীয়াই থাকে। গতিকে এই সমস্যাবিলাক সমাধান কৰিব লাগে, সেইটো মই অনুৰোধ কৰিছোঁ। এটা পলিটিকেল কুৱেশ্যন, যেহেতু আৰু প্ৰায় আমাৰ পিছতে অসমত 26 পৰিকল্পনা কি? UPPL দল হিচাপে আমাৰ BTCৰ 15টা সমষ্টিত আমি পুৰা দমত কাম কৰি আছে। আমাৰ দলৰ দায়িত্ব থকা, আমাৰ বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াসকল, কৰ্মকৰ্তা কাৰ্যকৰ্তাসকল ৰাইজৰ লগত আলোচনা বিলোচনা চলি আছে। আৰু ৰাইজেও বিচাৰিছে যে UPPL দলে 15টা সমষ্টিত খেলিব লাগে, শক্তিশালী ৰূপত মানে ৰাজনৈতিকভাৱে কাম কৰিব লাগে। কাৰণ শান্তি প্ৰতিষ্ঠা কৰাটো UPPLৰ মডেল। এই অঞ্চলৰ জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যোৱাটো UPPLৰ মডেল। আৰু সকলোকে ন্যায় প্ৰদান কৰা, ভূমিৰ অধিকাৰৰ পৰা বিভিন্ন শিক্ষাৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে কাম কৰাটো মডেলটো প্ৰথমতে UPPLে আৰম্ভ কৰিছে। তো সেইকাৰণে আজি বিচাৰে যে UPPLে কাম কৰিব লাগে। কিন্তু 26ৰ নিৰ্বাচন অসমৰ নিৰ্বাচন। গতিকে অসমত যোৱা সময়ত বিভিন্ন দলৰ চৰকাৰ আহিছে, NDA চৰকাৰ চলি আছে, য'ত আমিও অংশীদাৰ আছোঁ। এই সময়ত বিভিন্ন কাম কাজবিলাক হৈ আছে, কিন্তু এতিয়াও অসমৰ 140টা জনগোষ্ঠীয়ে সুখী নহয়। যিসকল সুখী নহয়, এইসকলে কিয় সুখী নহয়, যিসকলে কিবা এটা পোৱা নাই বুলি ভাবিছে, কিয় পোৱা নাই, এই কথাবিলাক আমি আলোচনা কৰিব লাগিব। মিত্ৰতাৰ কাৰণে আমি আমাৰ অহা 30 আৰু 31 তাৰিখত আমাৰ অধিৱেশন আছে। সেই অধিৱেশনত আমাৰ অলৰেডি কমিটি আছে, কমিটিয়ে বিভিন্ন লগত কথা বাৰ্তা চলি আছে। আমি এটা সিদ্ধান্তত উপনীত হ'ম।